পুৰা দেৰি থাকিলে কি হ'ব আৰু যিটো বেছিকৈ দি পালোঁ বন্ধুসকল পুৰা সিজি থাকিলে এতিয়া দেৰিলৈ গ'ল আৰু অকণমান দেৰি এনেকৈ থাকক চাই থাকিব শেষত কি হ'ব আৰু নমস্কাৰ বন্ধুসকল আজি আকৌ এটি পুনৰ নতুন ব্লগৰ এতিয়া আপোনালোক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি অলপ মানে ব্লগটো অলপ ইউনিক হ'ব আৰু বেলেগ ষ্টাইলৰ আগৰ নিচিনা আগতে বেলেগত যাওঁ আপোনালোকক যিমানখিনি দেখাব পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ কিন্তু আজি অলপ বেলেগ টাইপ দেখাইছোঁ চাই থাকক তাৰপাছত কৈ আছোঁ এয়া চাওক আপোনালোকে আজি বনাম চুঙাত দিয়া মাংস এয়া ব্ৰইলাৰ তাৰপৰা এইটো হ'ল বাঁহৰ চুঙা অনা হৈ গ'ল আমাৰ তাৰপৰা এইবিলাক চব মছলা বনালোঁ আৰু ইয়াত মিক্স কৰা হৈ গ'ল এইফালে আছে আমাৰ ধনিয়া তো বাকীবিলাক দেখাই আছোঁ চাই থাকক আমাৰ বাঁহৰ চুঙা আহি গ'ল এতিয়া চুঙাত মাংসখিনি প্ৰথমে ভৰাই লওঁ আপোনালোকে চাওক যদি আপোনালোকে খাবলৈ মন যায় পাৰিব আৰু পাতটো আহি গ'ল পাতটো আপোনালোকে এনেকৈ মিলাই ল'ব আৰু চুঙাটো চাই পেলাই ইয়াত এইটো দেই দিয়ে এনেকৈ সোপাটো দি দিব সোপাটো দি দিব ইউটিউবত আমাৰ সোপাটো দিয়া হৈ গ'ল এতিয়া যিটো দিব লাগিব আৰু এইখিনি খৰিটো একচুৱেলি ভাল কাঠ খৰি হ'লে ভাল আমাৰ এতিয়া কাঠ খৰিনো ক'ত পাম আৰু জুই যিহেতু ইমান জ্বলোৱা নহয় প্ৰায় গেছতে কৰা হয় যিহেতু খৰি বিচাৰি মেলি লৈছোঁ অলপ বিৰাট কষ্ট হ'ব এতিয়া লাহেকৈ ৰ'ব জুইটো হৈ গ'ল অলৰেডি খৰিটো ঠিক আছে ন এতিয়া চাওক এইটো আপোনালোকে মালটো এনেকৈ ইয়াত দি দিব লাগিব পাছৰখিনি চাই থাকিব এইটো ৰ'ব নাই বাৰু ৰ'ব ন এইটো ষ্টিক নিচিনা দিলে ভাল হ'ব মজা এয়া হৈ গিয়া অনিয়নটো এইটো হোৱালৈকে গুচাই লওঁ আৰু এইটো পাছত মিলাব লাগিব এইত বাকলিলৈকে দি দিছোঁ আপোনালোকে ঘৰত বনাই পেলাই খাব পাৰে মানে ইয়াৰ একচুৱেলি কি আমি প্ৰায় চিকেনটো চবেই খায় ইয়াৰ সোৱাদো লৈ চাব গাহৰিটোও বহুত ভাল লাগে আপোনালোকে লোকেল মুৰ্গীটো একচুৱেলি বেছি ভাল হয় আৰু আমাৰ যিকোনো মাংসই খাব পাৰে গাহৰি খাব পাৰে হাঁহ তাৰপৰা ব্ৰইলাৰ লোকেল মুৰ্গী চাই থাকক একচুৱেলি এইকেইদিন ক'তো যাব পৰা নাই যিহেতু বতৰ একদম ভাল নহয় চৰ্দিবিলাক হৈ আছে গতিকে এতিয়াতো আপোনালোকে ভিডিঅ' নিদিলে বেয়া হ'ব যিহেতু গতিকে অলপ আজি এনেকৈ এটা ব্লগ বনাবলৈ ভাবিলোঁ গতিকে চাওক আৰু এতিয়া আমাৰ চুঙা দিয়া পূৰা সিজি আছে আৰু এফালে লগত আৰু দুজনমান লগৰ আছে এইফালে এজন বছ কিবা এটা কওক কেনেকুৱা লাগিছে ভাল লাগিছে জীৱনত প্ৰথম আগতে নাই খোৱা এনেই কৈছে এইটো আগতে খাইছে এনেই কৈছে দেই বিদ্যা নাই খোৱা বুলি এনেই কৈছে তাৰপৰা এইটো বনি আছে এফালে আমাৰ এজন সন্তোষ দা কি ক'ব কিন্তু কম বহুত দিনৰ মূৰত লগৰ কেইজন লগ খুৱাইছোঁ তাতে চাণক্যই আজি বৰ ধুনীয়া এটা ৰেচিপি বনাইছে বুলিয়ে কৈছোঁ আৰু কি হয় চাওঁ আগতে খোৱা নাই এবাৰ প্ৰথম চাণক্যই খুৱাব অ'কে আৰু এজন আমাৰ কি বুলি কওঁ এতিয়া লগৰ ভাইটি এইফালে চুমে কিবা এটা কৈ দিয়ক কেনেকুৱা আল্টিমেট ঠিক আছে আৰু আমাৰ বন্ধুসকল বহুত টাইম হ'ল সিজাই থকা 20 মিনিটকৈতো বেছি হ'ল চাগে তো এতিয়া সিজিলে নিচিনা লাগিছে আৰু পূৰা যিহেতু দেৰি গ'ল চাওক এতিয়া হৈ গ'ল উলিয়াই চাওঁ কি হয় দেখা যাব দিলে খাবি আৰু বাপেকে হ'ব দে ৰখা সোপাটো খুলি চাং দেই কেনেকুৱা লাগিছে জেগাত দিছে দেই চাওক থপৰা এটা চাই লওক মজা বঢ়িয়া মাংসটো উলিয়াই লওঁ অলপ ওচৰৰ পৰা দেখাই দে এই মালটো নাই ওলোৱা যে কিবা টাঙোন লাগিব দেই ঐ টাঙোন আছোন লাহে লাহে মাৰ হাতত নেমাৰিবি আকৌ ওলাই পাইছে আল্টিমেট এতিয়া চুপ দিয়ক অলপ ৰখাই দে
অকল আমাৰ উলিয়া হৈ গ'ল একদম মানে কি ক'ম আৰু গোন্ধটো হেভি মানে যাবা বঢ়িয়া বহুত ধুনীয়া হৈছে এতিয়া খাব লাগিব এতিয়া আমি ইয়াৰ লগত আমাৰ হেৰিটো দিয়া হৈছিলে তলত আপোনালোকে প্ৰথমে দেখাইছিলোঁ যে পিঁয়াজ আৰু আপোনাৰ ধুনীয়াটো এতিয়া এইটো মিক্সিং আৰু আছিলে নহয় ঐ টেষ্টটো বুজাচোন নিমখটো হৈছে এইটো অলপ শ্লাইডলি টেষ্ট কৰি চাওঁ বন্ধুসকল এয়া চব ৰেডি হৈ গ'ল এতিয়া আমি খানে के लिए सब लोग रेडी है अभी हो गया চব বহুত ধুনীয়া এতিয়া সিহঁতি আধা আধি খাই কিনে শেষেই কৰিলে গৰু গালে এতিয়া ভাতৰ লগত খাব লাগিব বন্ধুসকল আমাৰ চব বনোৱা হৈ গ'ল এতিয়া খাব লৈছোঁ সিহঁতি খালেই বাৰু কেনেকুৱা হ'ল মালটো বঢ়িয়া বঢ়িয়া এতিয়া দেখাই দিয়া বা এইটো চাওক এইটো বঢ়িয়া ন এফালে আৰু এইফালে দুজন আছে সুন্দৰ সুন্দৰ বনিছে বঢ়িয়া মজা বনিছে কৈছে আৰু ভাল লাগিছে আৰু এতিয়া আপোনালোকে যদি বনাই খাব বিচাৰে তেতিয়াহ'লে ঘৰত ট্ৰাই কৰি খাব পাৰে আৰু লগত এইটো চাওক ক'লা নিমখটো হ'লে বেছি ভাল এইটো দি দিব পাৰে বহুত ধুনীয়া হ'ব আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আগলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ দেই আৰু আপোনালোকৰ সুন্দৰ বাঢ়িব যায় এবাৰ শুনি চাব বাঁহী বজাব আপোনালোকৰ কাৰণে অলপ দেখাইছোঁ আৰু ঠিক আছে আজি সামৰি দিছোঁ ইয়াতে সকলোলৈ শুভৰাত্ৰি গুড নাইট